স্যার প্রমোদ বড়ো হারিলে দীপেন বড়ো এপছৰ এজন 25 বছৰ সংগ্ৰাম কৰা নেতা আৰে মই কি কৈ আছোঁ দীপেন বড়ো হ'ল আমাৰ বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট সেইটো বড়ো জাতিৰ কাৰণে প্ৰমোদ বড়ো হ'ল এটা সময়ত আপচৰ প্ৰেচিডেণ্ট আছিল সিও মানে আমাৰ বড়ো জাতীয় ছাত্ৰ সংগঠনৰ প্ৰেচিডেণ্ট আছিল ইহঁতে যদি কাম কৰে বড়ো জাতিৰ কাৰণে কাম কৰিব কিন্তু ৰাজনীতি থাকিব নোৱাৰে ৰাজনীতিত নহয় কি ক'ব স্যাৰ প্ৰমোদ বড়ো হাৰিলে দীপেন বড়ো এপছৰ এজন 25 বছৰ সংগ্ৰাম কৰা নেতা আৰে মই কি কৈ আছোঁ দীপেন বড়ো হ'ল আমাৰ বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট সেইটো বড়ো জাতিৰ কাৰণে প্ৰমোদ বড়ো হ'ল এটা সময়ত আপচৰ প্ৰেচিডেণ্ট আছিল সিও মানে আমাৰ বড়ো জাতীয় ছাত্ৰ সংগঠনৰ প্ৰেচিডেণ্ট আছিল ইহঁতে যদি কাম কৰে বড়ো জাতিৰ কাৰণে কাম কৰিব কিন্তু ৰাজনীতি থাকিব নোৱাৰে ৰাজনীতিত নহয় কি ক'ব স্যাৰ প্ৰমোদ বড়ো হাৰিলে দীপেন বড়ো এপছৰ এজন 25 বছৰ সংগ্ৰাম কৰা নেতা আৰে মই কি কৈ আছোঁ দীপেন বড়ো হ'ল আমাৰ বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট সেইটো বড়ো জাতিৰ কাৰণে প্ৰমোদ বড়ো হ'ল এটা সময়ত আপচৰ প্ৰেচিডেণ্ট আছিল সিও মানে আমাৰ বড়ো জাতীয় ছাত্ৰ সংগঠনৰ প্ৰেচিডেণ্ট আছিল ইহঁতে যদি কাম কৰে বড়ো জাতিৰ কাৰণে কাম কৰিব কিন্তু ৰাজনীতি থাকিব নোৱাৰে ৰাজনীতিত নহয় কি ক'ব